কেইটামান পাৰ্চেল ৰিচিভ কৰিছোঁ আৰু মই ভাবিছোঁ যে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই কি অৰ্ডাৰ কৰিছিলোঁ আৰু আহি পাইছে। এটা আগতে আহি পাইছিলে, এইটো খুলি চাইছিলোঁ। তো বেডশ্বীটবিলাক চব পুৰণা হৈ গৈছিলে, সেইকাৰণে মই বেডশ্বীট অৰ্ডাৰ দিছিলোঁ। হাই গাইজ, ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ব্লগবোৰ চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইকেইদিন অলপ ব্যস্ত হৈ আছোঁ, মানে যিহেতু ৰমজান মাহ পৰিছে, বহুত কাম থাকি যায়, তো সেইবিলাক কাম কৰিবলগীয়া হয়। আৰু যেতিয়া কাম কৰি থকা যায় তেতিয়া মানে ব্লগ বনোৱা, ভিডিঅ' বনোৱা এইবিলাক কৰা নহয়, তো অলপ ভিডিঅ'বিলাক আপলোড কৰোঁতে দেৰি হৈ আছে। তো যিহেতু মই বস্তুখিনি অৰ্ডাৰ দিছিলোঁ, তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কি অৰ্ডাৰ দিছিলোঁ। তো মই অৰ্ডাৰ দিছিলোঁ বেডশ্বীট 3খন আৰু এটা কেকৰ এটা স্প্ৰিংকলাৰ মানে বটল এটা অৰ্ডাৰ দিছিলোঁ। মানে যিহেতু মই কিনিবৰ কাৰণে যাব পৰা নাই, তো সেইকাৰণে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ। তো কেকৰ অৰ্ডাৰবিলাক আহি থাকিলে মানে যিহেতু নতুন ডেক'ৰেশ্যন কৰিবলগীয়া হয়। মোৰ আগতে পুৰণা স্প্ৰিংকলবিলাক আছিলে, সেইবিলাক মানে ইউজ কৰিয়ে থাকোঁ। তো এতিয়া ভাবিছোঁ নতুন অলপ আনি লওঁ। তো যিহেতু মই যাব পৰা নাই, সেইকাৰণে অনলাইনৰ পৰা অৰ্ডাৰ দিছোঁ। তো মই বেডশ্বীটকেইটা আপোনালোকৰ লগত দেখাই আছোঁ আৰু শ্বেয়াৰ কৰিছোঁ মানে কেনেকুৱা বেডশ্বীট আহিছে। তো বেডশ্বীটকেইটা ভাল কটনৰ বেডশ্বীট। মই ভাবিছিলোঁ যে বেয়াই হ'ব নেকি, কিন্তু অভাৰঅল বেডশ্বীটকেইটা ইমান বেয়া নহয়, ঠিকেই আছে। আৰু তো তাৰ মাজত মোৰ এটা ভাল লাগিছে, যিটো মই প্ৰথম পাৰিম আৰু বেডশ্বীটটো, সেইটো খুব ধুনীয়া বেডশ্বীট, ভাল লাগিছে। মুনুক মই আম্মাৰ লগত থৈ আহিছোঁ, মোৰ ৰুমত, আম্মাহঁতৰ ৰুমত থৈ আহিছোঁ। তাই তাতে আম্মাৰ লগত খেলি আছে। আৰু যিহেতু ৰমজান মাহত এনি টাইম নামাজ আৰু কোৰাণ শ্বৰীফ তেলাৱাত কৰা প্লাছ ৰোজা ৰখাৰ লগত ব্যস্ত হৈ থকা যায়, ভিডিঅ' বনোৱাটো ইমান এটা নাহে, ভিডিঅ' বনোৱা নাযায়। আৰু মই বেছিভাগ মোবাইলতে কোৰাণ শ্বৰীফ পঢ়োঁ। তো ভাবিছোঁ ৰমজান মাহত এটা কোৰাণ খতম দিব পাৰিলে খুব ভাল। তো টাইম পালে মই সেই কামটোৱে কৰোঁ। আজিকালি ভিডিঅ' ইমান বনোৱা নহয়, তো এতিয়া অলপমান ফ্ৰী টাইম পাইছোঁ, তো সেইকাৰণে মই ভাবিলোঁ যে ভিডিঅ'টো বনোৱা যাওক আৰু বেডশ্বীটৰ ৰিভিউ দিয়া যাওক। যিহেতু আমি ফিমেলবিলাকে মানে হাউচৱাইফবিলাকে ধৰক ঘৰৰ যিকোনো বস্তু নতুন হ'লে খুব ভাল পাওঁ। বেডশ্বীটেই হওক, মানে কিবা বেলেগ বস্তুৱেই হওক, মানে চোফা কাভাৰ কিবা কিবি এইবিলাক যিকোনো বস্তু নতুন হ'লে খুব ভাল লাগে। কাৰ্টেন্সবিলাক নতুন হ'লে ভাল লাগে, খিৰিকীৰ পৰ্দাবিলাক। তো মই সেইকাৰণে ভাবিলোঁ যে আম্মাক ক'লোঁ, আম্মা আৰু মই মানে গোটত পইচা পাওঁ। তো মানে যেতিয়া ইয়াৰলি মানে এইটো এটা গোট ভাঙিলে মানে ঈদৰ আগত পইচাবিলাক ওলায়, তো আম্মাই মোৰ পইচাখিনি আম্মাই দিয়ে। তো আম্মা আৰু মই 3,000 পাইছোঁ। তো আম্মাই আৰু মই প্লেনিং কৰিছোঁ যে এইবাৰ যিখিনি আমি পইচা পাইছোঁ সেইখিনি ঘৰৰ কিবা কিবি যিবিলাক লাগতিয়াল আছে তাকটোক সেইখিনি গোটেইখিনি আমি আনিম। তো মই মোৰ যিখিনি কেকৰ কাৰণে বস্তু আছিল সেইখিনি মানে আনিছোঁ। আৰু স্প্ৰিংকলটো মই টেষ্ট কৰি চালোঁ, সঁচাকৈ খুব টেষ্টি, ভেনিলা এটা ফ্লেভাৰ আৰু কালাৰিং হয়, ভাল লাগে কেকত ডেক'ৰেশ্যনত দিলে। আজিকালি বেছিভাগ কেকতে মই এইটো স্প্ৰিংকলাৰ দিয়া দেখিছোঁ, হোৱাইট কালাৰৰ মানে কটিং কৰি পেলাই, খুব ভাল লাগে। তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, যদি কোনোবা কেক বনোৱা আছে তেতিয়াহ'লে আপোনালোকেও মানে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিব পাৰিব। আচলতে মই এটা ভাল প্ৰডাক্টে পাইছোঁ, মানে যদি বেয়া হ'ল হয় তেতিয়াহ'লে ৰিভিউটো বেয়াই দিলোঁ হয়, ভাল। আৰু মই এতিয়া বেডশ্বীটটো মানে পাৰি পেলাই মানে আপোনালোকক দেখাম কেনেকুৱা, মানে ভাল নে বেয়া, কেনেকুৱা এটা ৰিভিউ দিব পাৰোঁ। আৰু সঁচাকৈ এইটো যিটো মই পিলো কাভাৰ মানে লগাই আছোঁ, এইটো সঁচাকৈ খুব ভাল লাগিছে। মোৰ চবতকৈ 3খন বেডশ্বীটৰ ভিতৰত মোৰ এইখনেই ভাল লাগিছে। মানে সেই দুখনো ভাল লাগিছে, কিন্তু অলপমান ফেডেড হয়, কিন্তু এইটো অলপমান ডাৰ্ক হয়। আৰু মই যেতিয়া ঘৰত আছিলোঁ, মোৰ মানে আব্বাক দেখিছোঁ, আব্বাই বহুত বেডশ্বীট কিনে। বিয়াত মই 3খনমান বেডশ্বীট আনিছিলোঁ আৰু সেইকেইখন এতিয়া পুৰণা হৈ গ'ল। তো আব্বাৰ পৰা ইনস্পায়াৰ হৈছোঁ। আব্বা যোৱাবাৰ কলকাতাত যাওঁতেও 3খনমান বেডশ্বীট আনিছিলে, তাৰে এখন মোক দিছিলে গ্ৰীণ কালাৰৰ, সেইখনো খুব ভাল লাগে। আৰু যিকেই নহওক মানে ৰুমটোৰ ভিতৰত যদি বেডশ্বীট মানে বিচনাখন আৰু আলনাখন ঠিকেই থাকে, তেতিয়াহ'লে ৰুমটোৰ এটা শোভাই ধুনীয়া দেখি আৰু এটা ভাল এটা দৃশ্য ফুটি উঠে। তো সেইকাৰণে মই মানে সেইটোৱে বেছি ফ'ল' কৰোঁ আব্বাৰটো। আব্বায়ো ধুনীয়া বিচনা চাদৰ আনে। আৰু মই এতিয়া মোৰ মানে ভাল লগা বেডশ্বীটটো মানে পাৰি দেখাই আছোঁ কেনেকুৱা হয়।
আৰু আপোনালোকেও জনাবচোন কোনখন বেডশ্বীট আপোনালোকৰ ভাল লাগিছে, আৰু ইচ্ছা কৰিলে আপোনালোকে অৰ্ডাৰ দিব পাৰিব ফ্লিপকাৰ্টত, যিহেতু মই এটা ৰিভিউ দিলোঁৱে ভাল বুলি পেলাই। আৰু কটনৰ হয়, নাজানো ৱাশ্ব কৰিলে কি হ'ব, কালাৰ উঠিবনে নাই। আৰু আমাৰ ঘৰৰ যিবিলাক বিচনা চাদৰ আছে, সেই বিচনা চাদৰবিলাক আমি বহুত ৱাশ্ব কৰা যায়, মানে লেতেৰা হয়, মানে 2 দিনৰ মূৰে মূৰে ধোৱা যায়, আৰু ধুওঁতে বস্তুবিলাক মানে ফেডেড হৈ যায়। আৰু মোৰ বেছিভাগ কি হয়, মানে মেচিনত ধুলে মানে বস্তুবিলাক বেছি ডেমেজ হৈ যায়, আৰু টাইমৰ অভাৱত মানে মেচিনতে ধোৱা যায়। তো ধোৱাৰ লগে লগে চববিলাক মানে ফেডেড হৈ যায়। মুনুৰ কাপোৰবিলাকো মানে আজিকালি কি কৰি আছোঁ, হাতে দিয়ে ধোৱা কৰিছোঁ মুনুৰ কাপোৰবিলাক। ইমান ধুনীয়া ধুনীয়া মানে গেঞ্জিবিলাক যিবিলাক চব মানে কালাৰ ডেমেজ হৈ যায়। তো মই পাৰি দেখাইছোঁ বিছনাখন, এখন বিছনা চাদৰ, আৰু এইখন মোৰ ভাল লাগিছে। আৰু নেক্সট এইখনো মোৰ ভালেই লাগিছে, ইমান এটা ডাৰ্ক নহয়, আৰু অলপ কালাৰটো ফেডেড হয়। আৰু নেক্সট এইখন ব্লু কালাৰৰ ফুল আছে ডাঙৰ ডাঙৰ, আৰু তিনিখন মানে এই তিনিখনে অৰ্ডাৰ দিছিলোঁ। আৰু জনাবলৈ নাপাহৰিব মোৰ বেডশ্বীটকেইটা আপোনালোকৰ কেনেকুৱা লাগিল, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব শেষত মোৰ ভিডিঅ'টো চাই পেলাই। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।